এইবাৰ বকলীয়া ঘাটত হ'বলগীয়া 31 সংখ্যক শিশু যুৱ আৰু আই মাতৃ সমাৰোহ 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। লগতে আজি আছে নামঘৰ প্ৰতিষ্ঠা। এই সমাৰোহখনলৈ মাজত মাথো এদিন বাকী। গতিকে এই সমাৰোহখনৰ প্ৰস্তুতি কেনেকুৱা চলিছে তাকে দেখুৱাবলৈ মই আজি এই সমাৰোহস্থলীলৈ আহিলোঁ। মই পালোঁ এতিয়া আমাৰ মেইন সমাৰোহস্থলীৰ গেট, আৰু এইটো হৈ গ'ল সমাৰোহস্থলীৰ মেইন গেট এইটো। আৰু ইয়াত তোমাৰ এটা বস্তু ভাল লাগিছে, য'ত আমি এবাৰ ইউজ কৰি পেলাই দিওঁ এইবোৰ বটলবোৰ, এইবোৰ হৈ গ'ল, এইবোৰ হৈছে ওৱান টাইম বটল। তো ওৱান টাইম ইউজৰ কাৰণে মানুহে কিনে, বাট ইয়াত কি ধুনীয়াকৈ লগাই দিছে। আৰু মই এতিয়া ভিতৰলৈ গৈ আছোঁ, আৰু যিহেতু আজি আছে তোমাৰ নামঘৰ প্ৰতিষ্ঠা, আৰু নামঘৰ প্ৰতিষ্ঠা লগতে কালি মাত্ৰ এদিন, তো পৰহিৰ পৰা তোমাৰ সমাৰোহ আৰম্ভ হ'ব। তো হে গাইজ, গুড মৰ্ণিং। মই কৃতাৰ্থ হাজৰিকা এণ্ড মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু যিহেতু ইতিমধ্যে গম পাইছে, এইবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 31 নং কেন্দ্ৰীয় শিশু যুৱ আৰু আই মাতৃ সমাৰোহ আমাৰ এই বকলীয়া ঘাটত উদযাপন কৰা হৈছে। আৰু মই এতিয়া বৰ্তমান আছোঁ এইফালে উদযাপনস্থলীত, য'ত এতিয়া মই আহি পালোঁ। আৰু তোমাৰ মাত্ৰ এদিন বাকী, পৰহিলৈৰ পৰা এই সমাৰোহ অনুষ্ঠিত কৰা হ'ব। গতিকে মই তোমাক দেখুৱাব বিচাৰোঁ যে কি হৈছে, কি প্ৰস্তুত কৰা হৈছে, লগতে ইয়াৰ কাৰ্যভাৰ কেনেকুৱা চলিছে সকলোখিনি। আৰু লগতে আজি ইফালে নামঘৰ প্ৰতিস্থাপন কৰা হৈছে, আৰু গোটেইখিনি মই তোমাক দেখাই আছোঁ। জাষ্ট মই আহি পালোঁহি এতিয়া এই উদযাপনস্থলীত, আৰু এইখনেই হৈ গ'ল আমাৰ বকলীয়া ঘাটৰ কলনী ফিল্ড, য'ত তোমাৰ এই সমাৰোহখন অনুষ্ঠিত কৰা হ'ব। তো মই এতিয়া পালোঁহি তোমাৰ পতাকা বেদী, আৰু এইটো মোৰ পিছফালে আছে পতাকা বেদী। আৰু পতাকা বেদীত কিছুমান বস্তু মই তোমাক দেখুৱাই আছোঁ যোনটো ইম্পৰ্টেণ্ট। আৰু ইফালে তোমাৰ বটলৰ লগত তেনেকৈ লগাই দিছে, যোনটো আমি ইউজ কৰোঁ ওৱান টাইম ইউজৰ কাৰণে কৰোঁ বটলবোৰ, হয়তো পানী খাবলৈ বা কিবা বিয়া দহা এনেকুৱা। বাট ইয়াত তোমাৰ বটলৰ লগত ইমান ধুনীয়াকৈ সজাইছে ন, সঁচাকৈ মানে এইবোৰ ন পেলনীয়া বস্তুবোৰ যদি এনেকৈ যদি ইউজ কৰিব পাৰোঁ ন, সঁচাকৈ বহুত ভাল। তো এইখিনিত আছে য'ত নামঘৰ আজি প্ৰতিষ্ঠা কৰিছে, আৰু তালৈ গৈ আছোঁ মই এপাক। ৰাম ৰাম কেশৱ হৰি, হে হৰি হে প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন হে, কাৰণ নাৰায়ণ জয় ৰাম ৰাম কেশৱ হৰি, হৰি হে তোজুনাভি কমলত ব্ৰহ্মা ভৈ। আৰু এতিয়া তোমাৰ 10টা বাজিছে, আৰু মই আহি পেলাই ছাইডৰ যোনটো তোমাৰ মেইন মঞ্চৰ কাষৰ ওচৰত বহি আছোঁ। এইফালে য'ত তোমাৰ নামঘৰ প্ৰতিষ্ঠা হৈ আছিলে, লগতে গেটখন আৰু পতাকা বেদী। তাৰপাছত এতিয়া এইফালে আছে মেইন মঞ্চ, আৰু মেইন মঞ্চ বহুতকেইটাই আছে, তো তাৰ মাজৰে এটা মঞ্চত মই বহি আছোঁ এতিয়া। আৰু তোমাৰ সিফাললৈ যাম, সিফালে তোমাৰ আছে কাৰ্যালয়, আৰু লগতে শিবিৰবোৰ আছে। এতিয়া শিবিৰবোৰৰ সিফালে যাম। তাৰপাছত তোমাৰ য'ত তোমাৰ ভোজনালয়, তো সকলোখিনি দেখুৱাম এতিয়া। তো ভাবিছোঁ যে এতিয়া সকলোখিনি কভাৰ কৰোঁ। লগতে মাত্ৰ কালি এদিন আছে, পৰহিলৈ পৰা সমাৰোহ অনুষ্ঠিত হ'ব। আৰু আপোনালোকৰ মাজৰ পৰা যদি কোনোবা আহিম বুলি ভাবি আছে, তো আপুনি নিশ্চিন্ত মনে আহক, কাৰণ ইয়াত আপোনালোকৰ বাবে সকলোখিনি ব্যৱস্থা কৰা হৈছে। এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনে ছাবস্ক্ৰাইবটো কৰি দিবা। লগতে এতিয়া কাম কাজবোৰ চলি আছে সকলোখিনি। আৰু এটা বস্তু বহুত ভাল মানে স্পেচিয়েল দেখিলোঁ, বহুত ভাল কাম, কাৰণ আমি যোনবোৰ বটল এনেই ইউজ কৰোঁ বা ওৱান টাইম ইউজ কৰি পেলাই আমি পেলাই দিওঁ, তো সেইবোৰ বটল ইয়াত বহুত ধুনীয়াকৈ য'ত পতাকা বেদীৰ কাষত লগাইছে, লগতে মেইন গেটত সজাইছে। তো এইটো বহুত ভাল কাম কৰিছে। তো লগতে এতিয়া ব'লা যাওঁ আমি ইফালে তোমাৰ মেইন ভোজনালয় ছাইডে যাওঁ, আৰু শিবিৰসমূহ আছে, কাৰ্যালয় আছে, আৰু জিলাৰ নামঘৰ আছে, তো সেইফালে যাওঁ। তো ব'লা এতিয়া। তো মই গৈ আছোঁ এতিয়া তোমাৰ জিলাৰ নামঘৰ ফালে, আৰু মোৰ সন্মুখৰ অলপ আগত জিলাৰ নামঘৰটো আছে, আৰু তাতেই তোমাৰ ইয়ালৈ অহা সকলো ভকতৰ কাৰণে ভোজনালয় বনোৱা হৈছে। আৰু ভোজনালয়টো বহুত ডাঙৰ, প্ৰায় বহুত মানুহ ইয়াত একেলগে খাব পাৰিব। আৰু এতিয়া মই গৈ আছোঁ জিলা নামঘৰৰ ফালে, আৰু তাতে তোমাৰ ভোজনালয়টো দেখুৱাই আছোঁ। তাৰপাছত জিলাৰ নামঘৰৰ বেক চাইডে আছে তোমাৰ যোনখন ষ্টেডিয়াম, আৰু ষ্টেডিয়ামত তোমাৰ গোটেই অল অসমৰ পৰা অহা
সেৱা বাহিনীসকলক থাকিবৰ বাবে শিবিৰ বনাই দিছে আৰু সেই শিবিৰসমূহো মই দেখুৱাই আছোঁ এতিয়া। তো মই পালোহি এতিয়া তোমাৰ জিলা নামঘৰ আৰু এইটোৱে হ'ল কলনীত থকা মেইন জিলাৰ নামঘৰ আৰু এইফালে বনাইছে তোমাৰ ভোজনালয় য'ত মই ওচৰৰ পৰা দেখুৱাই আছোঁ আৰু লগতে এইটো হৈ গ'ল জিলা নামঘৰ আৰু ইফালে আছে তোমাৰ কাৰ্যালয়। তো আৰু এইফালে ভোজন বনাই আছে আজি দিনটোৰ কাম কৰাখিনি বা ইয়াত অহা মানুহখিনিৰ বাবে খাবলৈ। আৰু এইটোৱে হৈ গ'ল ভোজনালয় চাৰিওফালে আৰু সকলোফালে মানে কাম চলি আছে আৰু এইফালে আছে আমাৰ বিমান বৰ্তা খাদ্য সমিতিৰ সভাপতি কৃষ্ণ জয়গুৰু শংকৰ 31 সংখ্যক যুৱ শিশু আই মাতৃ সমাৰোহৰ এইখন হ'ল আমি ভোজনালয় আমি ব্যৱস্থা কৰি আছোঁ। ইয়াত একেলগে প্ৰায় 750 জন মানুহে একেলগে বহি খাব পাৰিব ইয়াৰ ব্যৱস্থা কৰা হৈছে। আমি ইতিমধ্যে গম পাইছোঁ অসমৰ 53খন জিলা আছে। এই 53খন জিলাৰ পৰা বিভিন্ন জিলাৰ পৰা যথেষ্ট সংখ্যক ভকত বৈষ্ণৱ আহিব বুলি আমি ইতিমধ্যে গম পাইছোঁ। সেয়েহে যাতে কোনো খোৱা লোৱাত যাতে একো অসুবিধা নহয় তাৰ কাৰণে আমি বৃহৎ ব্যৱস্থা কৰিছোঁ। গতিকে আমি তেখেতসকলক আদৰিবৰ কাৰণে আমি সদায় আপ্ৰাণ চেষ্টা কৰিম। কৃষ্ণ। তো ধন্যবাদ। এফালে বিমান বৰ্তাই ক'লে গোটেই কথাখিনি আৰু এতিয়া মই এইফাললৈ যাম আৰু তোমাৰ য'ত সেৱা বাহিনী শিবিৰসমূহ আছে প্ৰতিষ্ঠা কৰা হৈছে মই এতিয়া গৈ আছোঁ। আমাৰ যোনখন তোমাৰ ষ্টেডিয়াম আছে ইফালে তো তালৈ গৈ আছোঁ আৰু চাই থকা। তো আপোনালোকে নিশ্চিন্ত মানে ইয়ালৈ আহক, আপোনালোকৰ বাবে সকলো ব্যৱস্থা কৰা হৈছে। এতিয়া মই আছোঁ তোমাৰ ষ্টেডিয়ামত আৰু এই ষ্টেডিয়ামখনতে তোমাৰ সেৱা বাহিনী লগতে দোকান পোহাৰ সকলোবোৰ বস্তু ইয়াতে ব্যৱস্থা কৰা হৈছে। তো সেৱা বাহিনী শিবিৰসমূহো ইয়াতে বনাই আছে সেইবোৰ চাইডে চাইডে কাইলৈৰ ভিতৰত চাগে সমাপ্ত হৈ যাব বনাই। তো আজি এই ভিডিঅ'টো বনোৱাৰ এইটোৱে উদ্দেশ্য আছিলে যে এই সমাৰোহখনলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জিলাৰ পৰা মানুহ আহিব। লগতে সকলোকে মই এই ভিডিঅ'টোৰ দ্বাৰা দেখুৱাব বিচাৰিছোঁ যে ইয়াত কেনেদৰে প্ৰস্তুত কৰা হৈছে, কেনেদৰে বস্তুবোৰ বনোৱা হৈছে, ইয়াৰ কাম কাজবোৰ কেনেকৈ চলিছে। হয়তো বহুতৰে মনত এটা প্ৰশ্ন হ'ব পাৰে যে অধিৱেশনখননো কেনেকুৱা, তো কি প্ৰস্তুত কৰিছে, তাত কাম কাজ কিয় চলিছে। কাৰণ এইখন আমাৰ অসমীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন বহুত ডাঙৰ অধিৱেশন হয়। গতিকে এই অধিৱেশনখনত এইখিনিয়ে দেখাব আহিলোঁ চাৰিওফালে। মই আছোঁহি এতিয়া তোমাৰ সেৱা বাহিনী শিবিৰ আৰু শিবিৰটো চোৱা তুমি ইমান ডাঙৰ আৰু মোৰ মাতটো চোৱা নাই ইক' হৈ গৈছে। এইটো চোৱা শিবিৰটো কি ধুনীয়া, একদম পূৰা তোমাৰ চাফ চিকুণ কৰি থৈ দিছে ধুনীয়াকৈ। তো তোমালোকে আহি পেলাই চোৱা ইমান ডাঙৰ এটা হল। এই হলটোত মই নিজেই আমাৰ ঘৰৰ ওচৰতে থাকি পেলাই মই আজি প্ৰথম আহিছোঁ আৰু ইফালে চোৱা ইমান ডাঙৰ এৰিয়া হয় গোটেইটো। তো এতিয়া মই যাওঁ আকৌ ফিল্ডলৈ য'ত তোমাৰ নামঘৰ প্ৰতিস্থাপন আছে, তাত গৈ অলপ টাইম ৰখিম। এতিয়া মই সম্পূৰ্ণ চাৰিওফালে ঘূৰি পকি আহিলোঁ আৰু এইফালে পিয়ম আছে আৰু এইটো নিপু। তো ইহঁতে কাম কৰি আছে পূৰা। তো এইফালে আহি গ'ল আমাৰ যতীন ভাই জিলা অধিনায়ক, কামত ব্যস্ত পূৰা। তো মই গোটেই সমাৰোহস্থলীখন দেখালোঁ কি হৈ আছে, কি নাই হোৱা, কিমান কি প্ৰস্তুতি চলিছে। মাজত এটা দিন বাকী পৰহিৰ পৰা অনুষ্ঠিত হ'ব। গতিকে এতিয়া ৰাতিপুৱা 7টা বজাতে আহিলোঁ আৰু এতিয়া তোমাৰ টাইম হৈছে 12টা বাজিলে। গতিকে ৰাতিপুৱা মই একো খায়ো অহা নাছিলোঁ, ভোক লাগিছে। সেইকাৰণে এতিয়া ঘৰ যাওঁ আৰু ভিডিঅ'টো ইমানখিনিয়ে দেখালোঁ। কেনেকুৱা লাগিলে জনাবা। গতিকে আকৌ এটা সমাৰোহ আকৌ এটা নতুন ভিডিঅ' মই আপলোড কৰিম। গতিকে সমাৰোহ সকলোখিনি মই এফালৰ পৰা সকলোখিনি দেখুৱাব চেষ্টা কৰিম যিমান যি পাৰোঁ। গতিকে এই ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য আছিলে যে আপোনালোকক অৱগত কৰোৱা যে ইয়াত কি হৈ আছে, ইয়াৰ মানে কাম কাজ কেনেকৈ চলিছে, ইয়াৰ প্ৰস্তুতি কেনেকৈ চলিছে। গতিকে ভিডিঅ'টো যদি ভাল লাগিলে মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। কাৰণ ছাবস্ক্ৰাইবটো কৰিব, তেতিয়াহে মোৰ আহিব লগা নতুন ভিডিঅ'বোৰ পাই থাকিব। তো এতিয়ালৈ একদম ঘৰলৈ যাওঁ আৰু ইয়াৰ পৰা। তো বাই বাই, টেক কেয়াৰ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম।